হেল্ল' এভৰিৱান আৰু আজি এটা বহুত বিশেষ দিন কাৰণ আজি আমাৰ আৰবি প্ৰডাকশ্যনৰ বেনাৰত এখন নতুন সিনেমা আপোনালোকে গমে পাইছে চাগে অগ্নিবীৰৰ আইটেম ছঙৰ ভিডিঅ'টো মুকলি হ'বলৈ আমি লাচিত ঘাটত আহি উপস্থিত হ'লোঁ মা আৰু মই আহি পালোঁ লাচিত ঘাটত হৈ থকা বৰলুইত ফুড এণ্ড কালচাৰ ফেষ্টিভেলত আমাৰ আজি আইটেম ছংটো ৰিলিজ হ'ব সিনেমা অগ্নিবীৰৰ আৰু আইটেম ছংটোৰ নাম হ'ল বিজুলী মাৰিলে বুকুত এয়া ইতিমধ্যে কালচাৰেল নাইট আৰম্ভ হৈ গৈছে এয়া দেখিছে কণমানিজনীয়ে নাচি আছে আমাৰ স্লট অলপ দেৰিকৈ আছে চ' আমি সকলো বহি আছোঁ আৰবি প্ৰডাকশ্যন অগ্নিবীৰৰ গোটেই টীমটো আমি বহি আছোঁ আহিবলগীয়া এখন ব্যয়বহুল অসমীয়া চলচ্চিত্ৰ অগ্নিবীৰৰ পৰিয়ালবৰ্গ আমি উক্ত অনুষ্ঠানটোত আপোনালোকৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ ইতিমধ্যে অগ্নিবীৰৰ টীমৰ সকলোখিনি আহি পাইছেই ভ্ৰান্তি বা আহিছে কিংকিনি বা আহিছে সিদ্ধান্ত দা আহিছে সিদ্ধাৰ্থ দা আহিছে সকলোখিনি আহিছে আকাশদীপ দা আহিছে আমাৰ সকলোৰে মৰমৰ অগ্নিবীৰে অসমৰ ছবিগৃহত জুই লগাব বুলি আমি আশা কৰি তেখেতক আমি মঞ্চলৈ স্বাগতম জনাইছোঁ মই আমাৰ আহ্বায়ক সমিতি দিন অজয় ইমৰান সকলোকে স্বাগতম জনাবলৈ অনুৰোধ জনাইছোঁ এয়া সকলোৰে বাবে এটা হাত চাপৰি দিয়ক ৰজনী বৰ্মন অসমৰ জনপ্ৰিয় পৰিচালক আৰু তেখেতক আমাৰ বৰলুইত ফেষ্টিভেলৰ তৰফৰ পৰা অকণমান আমি মৰম শ্ৰদ্ধা যাচিব খুজিছোঁ আৰবি প্ৰডাকশ্যনৰ প্ৰডাকশ্যন হাউচ প্লাছ অগ্নিবীৰৰ পৰিচালক ৰজনী বৰ্মন তেখেতক ফেলিচিটেশ্যন কৰা মুহূৰ্তত অভিনেতা অভিনেত্ৰী কলা কুশলীসকলৰ লগতে মোৰ সাংবাদিক বন্ধুসকল জানিবলৈ আৰু দেখিবলৈ পোৱা মতে মই আজি আইটেম ছংটোত আকাশদীপ দাক দেখিলোঁ চ' চিনেমাখনত আকাশদীপ দা থাকিব আইটেম ছংটোত আকাশদীপ দা আছে আপোনালোকে 12 বছৰ বিৰতিৰ পিছত আকাশদীপ দাক আকৌ পুনৰ দেখিবলৈ পাব বিগ স্ক্ৰীণত বহুত ভাল লাগিছে গানটো আপোনালোকে চাব পাৰে আউট হৈছে ইতিমধ্যে গীতটি আপোনালোকে AC মাল্টিমিডিয়া ইউটিউব চেনেলত পাব প্লিজ চাব আৰু যদি ভাল পায় শ্বেয়াৰ কৰিব অগ্নিবীৰ চিনেমাখন শীঘ্ৰেই সকলো ছবিগৃহলৈ আহি আছে আৰু আকাশদীপ দাই মেইন ভিলেন ৰোলটো প্লে কৰিব অগ্নিবীৰৰ গান লঞ্চ কৰিছে ৰীল বনাইছো আৰু বনাম আমাৰ চিকুংকুৰীয়া যাত্ৰাৰ দৰ্শকসকল আপোনালোকে জানে মই বহুত ভিডিঅ' দি আছোঁ ৰজনী বৰ্মন দাৰ অগ্নিবীৰ চিনেমাখনৰ আজি বিজুলী মাৰিলে লঞ্চ কৰিছে আপোনালোকে চাব আমাৰ চেনেলতো দি আছোঁ আমি ভিডিঅ' বনাই আছোঁ আৰু নতুন বছৰ এয়া ফেলিচিটেশ্যনৰ মুহূৰ্তত চিনেমাখনত ভ্ৰান্তি বা থাকিব কিংকিনি বা থাকিব সিদ্ধান্ত দা থাকিব আকাশদীপ দা থাকিব আৰু বহুতো নপুৰণি অভিনেতা অভিনেত্ৰী এটা হাত চাপৰি দিয়ক সকলোৱে এখন নতুন অসমীয়া বোলছবি অগ্নিবীৰৰ আজি প্ৰথমটো গীত আমি আনুষ্ঠানিকভাৱে এই বৰলুইত মঞ্চত মুকলি কৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে যাতে আমাৰ গীতটো আদৰি লয় ইয়াৰ লগে লগেই আমি আপোনালোকক আনুষ্ঠানিকভাৱে আমি মুকলি কৰিম আমি আমাৰ অগ্নিবীৰৰ প্ৰথমটো গীত বিজুলী মাৰিলে বুকুত চাউণ্ড দিয়া ভিডিঅ' শ্বুট কৰি থাকোঁতে কাপল এহাল দেখিলোঁ মোৰ ইমান ভাল লাগিলে দে এনজয় দ্য লট এনেকুৱা লাগিছে বহুত ভাল পাইছে চাগে গানটো তেওঁলোকে কিমান ধুনীয়াকৈ গ্ৰুভ কৰি আছে চ' আপোনালোকে সোনকালে যাওক AC মাল্টিমিডিয়াত চাওক আমাৰ ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক আমাৰ অগ্নিবীৰ চিনেমাখনৰ প্ৰথমটো গীত আৰু এনেদৰে আমাৰ ভিডিঅ'টো লঞ্চ হ'ল সকলোৱে খুব ভাল পালে আৰু তাৰপিছতে অজয় দাৰ
গীতৰ শৰাই আগবঢ়োৱা গ'ল আৰু আমি খুব এনজয় কৰিলোঁ, গোটেই টীমটো এনজয় কৰিলোঁ, নাচিলোঁ। আৰু এয়া মোৰ লগত অজয় দাৰ ৱাইফ মানে ৰেবা বৌ, আমি দুজনীয়ে খুব এনজয় কৰিলোঁ একেলগে বহি। অজয় দাইটো আমাক ষ্টেজৰ পৰা মাতি আছিলে নাচিবলৈ, বাট আমাৰ দুজনীৰে বহুত লাজ লাগিলে, চ' আমি দূৰৰ পৰাই অডিয়েঞ্চ হিচাপে এনজয় কৰিলোঁ আৰু ৰেকৰ্ড কৰিলোঁ। আৰু এয়া মোৰ মষ্ট বিউটিফুল মা, কি ধুনীয়াকৈ নাচি আছে চাওকচোন, হাই নজৰ নালাগক।